ফ্ৰেণ্ডছ গুড মৰ্নিং কি খবৰ আপোনালোকৰ ভালে আছেনে মোৰ ইন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এয়া ৰাতিপুৱাৰ সময় মই মানাক স্কুলত থবলৈ গৈছিলোঁ আহি আছোঁ ভাবিছোঁ এটা ভিডিঅ'কে বনাওঁ বহুত দিন হ'ল ঘৰৰ পৰা ভিডিঅ' দিয়া হোৱা নাই পূজা বুলি ভিডিঅ' দুটামান দিলোঁ এতিয়ালৈ যদি চোৱা নাই প্লিজ চাব দেই সকলোৱে আৰু আগৰ নিচিনা মৰমৰ আশীৰ্বাদ পাম বুলি আৰু ভিডিঅ' কণ্টিনিউ কৰিম বুলি আৰম্ভ কৰিছোঁ দেখাই যায় গৈ থাকিম দিনটো ক'ত কি কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এয়া ঘৰৰ পৰা সোমায়ে কামত লাগিছোঁ বিচনাখন পাৰি লওঁ আগতে যিহেতু বিচনাখন পৰা নাছিলোঁ ঘৰত একো কাম নকৰাকৈ ওলাই গৈছিলোঁ মানাক স্কুল থ'বলৈ এইখিনি ধুনীয়াকৈ কৰি লওঁ আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক আৰু এয়া আহিয়ে প্ৰথমে বিচনাখন পাৰি লৈছোঁ কাৰণ বিচনাখন পাৰি থৈ যোৱা নাছিলোঁ আজি বুলি নহয় মই মানাৰ স্কুল থাকিলে বিচনাখন পাৰি থৈ যোৱা নহয় আৰু ঘৰ দুৱাৰ একো চাফ চিকুণ কৰা নহয় তাইক স্কুলত থৈ আহিহে মই কামখিনি কৰোঁ তো তাইক থৈ আহিলোঁ এতিয়া কামখিনি কৰিম তাৰপিছত মই ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্টত চাওঁ আজি অকণমান চাহকে খাওঁ নেকি বেলেগ একো বনাবলৈ মন যোৱা নাই ইমান গৰম দিছে আচলতে কি হৈছিলে সেইদিন বৰষুণ দিওঁতে বতৰটো অকণমান ধুনীয়া হৈছিলে আজি আকৌ ৰ'দ দি একদম বহুত বেছি গৰম দিছে ভালো লাগিছে বাৰু দেৱালী আহি আছে যেতিয়া ৰ'দটো দিয়ক বৰষুণ নেলাগে সকলোৱে ধুনীয়াকৈ দেৱালী উদযাপন কৰক আপোনালোকে দেৱালীৰ প্ৰিপাৰেশ্যন কৰিলেনে মোৰ বাৰু একো নাই এনেই আৰু ভাবিছোঁ আজি ঘৰত এটা বস্তু ল'ম দেৱালী বুলি আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে দেখাম কি ল'ম কি নল'ম আপোনালোকে ভিডিঅ'টো শেষলৈ চালেহে গম পাব তো ভিডিঅ'টো শেষলৈ চাই থাকিব দেই মানাক স্কুলত আনিবলৈ গৈ দেখিলোঁ যে মানাহঁতৰ স্কুলত দেৱালী চেলিব্ৰেশ্যন কৰিছে যিহেতু কালিৰ পৰা স্কুল বন্ধ দিব সেইকাৰণে আজিয়ে মানাহঁতৰ স্কুলত এয়া দেৱালী চেলিব্ৰেশ্যন কৰিছে ভাল লাগিছে দেখি মই ভাবিলোঁ অকণমান এইখিনিও ভিডিঅ' কৰি ৰাখি দিওঁ যিহেতু আমি গেটত থিয় দি আছিলোঁ এয়া দেখিছেনে নিজৰ সন্তানৰ মাক বা যোনে অভিভাৱকে আনিবলৈ গৈছে সিহঁতক মাতি ধুনীয়াকৈ চুইট খাবলৈ দিছে আৰু দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছে বহুত বেছি ভাল লাগিছে দেখিছেনে এয়া ধুনীয়াকৈ সকলো অভিভাৱকে গৈছে ময়ো যাম চাবচোন মই মোবাইলটো যে কি ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ মানে থৈ গৈছোঁ এক ঠাইত ধুনীয়াকৈ ভিডিঅ'টো কৰিম বুলিয়ে ময়ো গৈছোঁ এয়া গ'লোঁ মই মানা আছিলে এয়া গৈছোঁ গৈ এতিয়া মানাক ল'ম তাতে ধুনীয়াকৈ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এয়া মানাও কৰিলে তাৰপিছত আমি তাৰ পৰা স্কুলৰ পৰা আহিলোঁ আৰু মানাক লৈ বহুত বেছি ভাল লাগিলে আজি স্কুলত তাৰপিছত আহিয়ে যিহেতু মোৰ জিঅ' ফাইবাৰ কানেকশ্যন কৰিবলগা অহা কথা আছিল এয়া আহি গ'ল আহিয়ে সিহঁতে কানেকশ্যন কৰাত লাগি গ'ল এইটো ল'ম বুলি ভাবিছোঁ আজি দেৱালী বুলি এইটোৱে লওঁ আৰু নে কি কয় দেৱালী বুলি আপোনালোকে বাৰু দেৱালী বুলি কি ল'লে আপোনালোকক মই ৰাতিপুৱা কৈছিলোঁ আজি মই এটা বস্তু ল'ম কি বস্তু এয়া আপোনালোকক দেখাই দিলোঁ জিঅ' ফাইবাৰ ল'লোঁ আজি কানেকশ্যন কৰি ল'লোঁ যিহেতু মই আপোনালোকৰ পৰা ভিডিঅ' বনাওঁ মোক ইণ্টাৰনেট বহুত বেছি প্ৰয়োজন হয় ভিডিঅ'বোৰ দিবলৈ বহুত বেছি দিগদাৰ হয় যেতিয়া মোৰ ইণ্টাৰনেট কানেকশ্যনটো একদম কম থাকে আৰু ভিডিঅ'বোৰ দিলে ইণ্টাৰনেটটো যদি নিজৰ এনেকুৱা ৱাইফাইৰে দিব পৰা যায় যিহেতু গুৱাহাটীত বহুত বেছি ভাল ছাৰ্ভিচ হয় সেইকাৰণে ভাবিলোঁ জিঅ' ফাইবাৰ এটাকে লোৱা যাওক আৰু ইনষ্টলিং কৰা যাওক এয়া লৈ ল'লোঁ বহুত বেছি ভাল লাগিলে আজি সেইকাৰণে আপোনালোকক দেখাই দিলোঁ যে আপোনালোকক এতিয়া আৰু মোৰ ভিডিঅ' দিয়াত টেনশ্যন নহ'ব ভিডিঅ'বিলাক দি থাকিব পাৰিম সদায় আগতে মোৰ ভিডিঅ'বিলাক এসপ্তাহৰ মূৰত দিব লগা হৈছিলে ইণ্টাৰনেটৰ বাবে আচলতে ইণ্টাৰনেট নোহোৱাৰ বাবে ভিডিঅ' দিবলৈ মন নাযায় কাৰণ বহুত সময় আপলোড কৰোঁতে লাগি যায় এতিয়া আৰু কোনো কথা নাই এয়া জিঅ' ফাইবাৰ আহি গ'ল মোৰ ঘৰলৈ আপোনালোকে ধুনীয়া ভিডিঅ' পাই থাকিব দেই শেষলৈ চাই থাকিব আজিৰ ভিডিঅ'টো এয়া দেৱালী বুলি আমি য'ত থাকোঁ সেইটো বিল্ডিঙো ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে যিহেতু মই অকণমান বেলকনিলৈ আহি দেখিলোঁ যে ধুনীয়াকৈ সজাইছে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ এনেও মই দেৱালীৰ দিনা বাৰু কেনেকৈ সজাইছে দেখাম বহুতখিনি বাকী আছে বুলি কৈছে এয়া গছবিলাকতো চাগে লাইটবিলাক লগাব যোৱা বছৰো মই ইয়াতে আছিলোঁ আজি এবছৰ হৈ গ'ল কমপ্লিটে হৈ গ'ল দেৱালীৰ আগে আহিছিলোঁ এতিয়া এবছৰ কমপ্লিট হৈ গ'ল ইয়াত থাকি বহুত বেছি ভাল লাগিছে সেইকাৰণে পৰিৱেশটোও বহুত বেছি ভাল দেখিছেনে গুৱাহাটীত আচলতে দেৱালী বুলি ক'লে অকণমান বেছিয়ে লাগে নেকি চাৰিওফালে বিল্ডিংবিলাক সজাই বহুত বেছি ধুনীয়া লাগে আপোনালোকক নিশ্চয় মই দেৱালীৰ দিনা দেখামেই এয়া এতিয়া ৰাতি 10টামান বাজিছে লাইটবিলাক দেখা পাই বোলো অকণমান ভিডিঅ'কে বনাই থওঁ এয়া ৰাতি ভাত খাবলৈ লৈছোঁ পোলাও আৰু মাংস বনাইছিলোঁ আজিৰ ৰাতিৰ সাজত একেবাৰে ৰাতি ভাত পানী খাই আজৰি হৈ ভিডিঅ' বনাবলৈ লৈছোঁ যিহেতু ভিডিঅ'টো শেষ কৰা নাই ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবি এয়া দেখিছেনে মানাই এতিয়া শুই গ'ল বহুত সোনকালে আজি তাই ৰাতি শুই গ'ল আচলতে তাই আজি দুপৰীয়া শুৱা নাছিলে সেইকাৰণে শুই গ'ল তাইক শুৱাই থ'লোঁ আৰু লগতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভিডিঅ'টো বনাবলৈ লৈছোঁ আজি যিহেতু মই জিঅ' ফাইবাৰৰ কানেকশ্যনটো ল'লোঁ সেইটোৰ বিষয়ে অকণমান আপোনালোকক ক'ব বিচাৰিছোঁ কোনোবাই যদি ল'ব বিচাৰে তো ল'ব পাৰে মই 2824 টকা .92 আছিল নেকি মোটামুটি 2825
টকাৰে মই এইটো প্লেনেৰে জিঅ' ফাইবাৰ কানেকশ্যন কৰিলোঁ এইটো প্লেনেৰে যেতিয়া জিঅ' ফাইবাৰ কানেকশ্যন কৰা হয় ষ্টলিং ফ্ৰী থাকে এতে আৰু বেলেগ পইচা ভৰিব নালাগে সিহঁতৰ মানুহ আহে আহি ধুনীয়াকৈ লগাই দি যায় আৰু বহুত কিছুমান প্লেন থাকে সেইবিলাক কানেকশ্যন কৰিলে আপোনালোকে নিশ্চয় গম পাব জিঅ' কাষ্টমাৰৰ লগত কথা পাতিলে গম পাব মই এইটো ভাল বুলি ভাবিলোঁ যিহেতু 6 মাহ ফ্ৰী থাকিব এইটোৰে 6 মাহ যিহেতু ফ্ৰী থাকিব এইটোৱে লৈ ল'লোঁ আৰু 6 মাহ পিছত মই মাহে মাহে ৰিচাৰ্জ কৰোঁ 6 মাহৰ মূৰত ৰিচাৰ্জ কৰোঁ সেইটো নিজৰ ওপৰত থাকে এতিয়া আপোনালোকে লোৱাৰ পিছত হয়তো গমে পাব মই ভাবিলোঁ আপোনালোকক অকণমান কৈ দিওঁ আৰু কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰে য'ত জিঅ' ফাইবাৰ কানেকশ্যন থাকে তাত আপোনালোকে ল'ব পাৰে আৰু যিহেতু ভিডিঅ'টো শেষ কৰা নাই এতিয়া ভিডিঅ'টো মই শেষ কৰি দিছোঁ ৰাতিও হ'ল ময়ো শুম তাই যিহেতু শুই গ'ল মইনো কি কৰি থাকিম ময়ো শুই যাম এতিয়া ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আজিলৈ ভিডিঅ'টো ৰাখিছোঁ আকৌ লগ পাম নতুন ভিডিঅ' লৈ আহিম আৰু দেৱালীও আহি আছে প্ৰথম আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এডভান্স হেপী দেৱালী বাই বাই গুড নাইট এভৰিৱান